Oh na na ni na na no le na na no na na no na 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 no. ও নয়ন সৌ ছোৱালীজনী চাচোন কি ধুনীয়া বে এই এনে চাই লাভ নাই আজিকালি ছোৱালীৰ বয়ফ্ৰেণ্ড থাকেই হ'লেও তাইক দেখি মোৰ কিবা এটা ভাল লাগিছে তেল শেষ হ'ল নেকি নাই তেল আছে কিন্তু গাড়ীখন হঠাৎ বন্ধ হৈ গ'ল চাও মোক দিয়কচোন মই এবাৰ ট্ৰাই কৰি চাওঁ হৈছে দিয়ক উফ ৰক্ষা কিবা কৰি ষ্টাৰ্ট হ'ল নহ'লেতো ঠেলি ঠেলি নিব লাগিব হেল্প কৰাৰ কাৰণে থেংক ইউ কলেজত যোৱা নেকি অঁ কলেজত যাম পিছে কাৰোবাক ৰখি আছা নেকি নাই গাড়ী ৰখি আছোঁ মোৰ লগতে ব'লা মই সেইফালে যাম এই নালাগে দিয়ক একো নহয় দিয়া উঠা মোৰ লগতে ব'লা আহা থেংক ইউ ঐ শুনাচোন কোৱা কি হ'ল তোমাৰ নামটো কি পাহি তোমাৰ মোৰ নাম ৰাজ পিছে বেয়া নোপোৱা যদি তোমাৰ নাম্বাৰটো দিবা নেকি ঠিক আছে লোৱা এতিয়া আহিছোঁ মোৰ ক্লাছ আছে বাই হেল্ল' কোননো কিয় চিনি পোৱা নাই নেকি নহয় মানে নাম্বাৰটো ছেভ নাই কোননো আপুনি মই ৰাজ এই যোৱাকালি যে লগ পাইছিলোঁ অঁ চিনি পাইছোঁ দিয়া যোৱাকালিৰ পৰা এতিয়াহে ফোন কৰিলা যে নহয় মানে মই অলপ ব্যস্ত আছিলোঁ পিছে কি কৰি আছা তুমি মই পঢ়ি আছিলোঁ কিন্তু তোমাক এটা কথা কওঁ বেয়া পাবা নেকি মানে তুমি কিবা কৰি আছানে নাই মানে মই ইঞ্জিনিয়াৰিং পঢ়ি আছোঁ পিছে তুমি কি পঢ়ি আছা মই এবাৰ এইচএছ ফাইনেল দিম তোমাৰ লগত মোৰ অলপ কথা আছিল পিছে বেয়া নোপোৱা যদি আবেলি লগ কৰিব পাৰিবা নেকি
কি কথা ফোনতে কোৱা। নাই ফোনত ক'ব নোৱাৰি, লগ পালে কম দিয়া। ঠিক আছে আবেলি লগ পাম দিয়া। মই যেতিয়া টিউশ্যন যাওঁ তুমি 4টামান বজাত আহিবা। সেইদিনা যি লগ পাইছিলোঁ সেইখিনি ঠাইত। ঠিক আছে হ'ব দিয়া, এতিয়া ৰাখিছোঁ, বাই। Oh na na ni na na no le na na no পাহি তুমি আহিলা? আহিলোঁ। কোৱা কি কথা আছিলে মোৰ লগত? মানে কথাটো মানে মইতো তোমাক আৰে কি মানে কৰি আছা? কথাটো নোকোৱা কিয়? কি কথা? মানে মই তোমাক ভাল পাওঁ। প্ৰথম দেখাৰে পৰা মই তোমাক ভাল পাই পেলাইছোঁ। তুমি মোৰ হ'বানে? মই এতিয়াই ক'ব নোৱাৰিম, অলপ ভাবিব লাগিব। ঠিক আছে মই তোমাৰ এনচাৰটোলৈ অপেক্ষা কৰিম। ঠিক আছে মই এতিয়া আহিছোঁ। বাই। হেল্ল' পাহি। অঁ ৰাজ কোৱা। কি কৰি আছা? এনেই আছোঁ, তুমি কি কৰিছা? ময়ো এনে আছোঁ। পিছে মই কোৱা কথাটো তুমি কি ভাবিলা? চোৱা ৰাজ, তোমাক ভাল পাব মোৰো মন আছে, কিন্তু মোৰ ভয় লাগে। আৰে ভাল পোৱাত ভয় কিহৰ? মানে যদি তুমি মোক এৰি থৈ যোৱা মই পিছত কেনেকৈ জীয়াই থাকিম? পাহি মই তোমাক কেতিয়াও এৰি নাযাওঁ, মই সদায় তোমাৰে হৈ থাকিম। লাভ ইউ পাহি। লাভ ইউ টু। ঐ শুনাচোন, কোৱা। অহাকালি মোৰ লগত অলপ ওলাই যাব পাৰিবা নেকি? ঠিক আছে, কিমান টাইমত যাবা? তুমি 10 বজাত ওলাই আহিবা, মই ৰৈ থাকিম। হ'ব দিয়া। ঠিক আছে এতিয়া ৰাখিছোঁ, বাই। ইমান পলম কৰিলা তুমি, মোৰ ৰৈ ৰৈ আমনি লাগি গৈছে। আহি থাকোঁতে ফ্ৰেণ্ড এজনক লগ পালোঁ, তাৰ লগতে কথা পাতোঁতে অকণমান দেৰি হ'ল। ব'লা এতিয়া। মাজনী, তোৰ লগত মোৰ এটা কথা আছিল। কি কথা মা? দেউতাৰৰ অৱস্থা দিনক দিনে বেয়া হৈ আহিছে। ডক্তৰে কোৱা মতে দেউতাৰ আৰু বেছিদিন জীয়াই নাথাকে। সেইবাবে মই ভাবিছোঁ তেখেত জীয়াই থাকোঁতে তোৰ বিয়াখন পাতি পেলাওঁ। কিন্তু মা, মই এতিয়াই বিয়া হ'ব নোখোজোঁ। চা মাজনী, তোৰ বিয়াখন চাবলৈ দেউতাৰ বহুত হেঁপাহ। গতিকে তেখেত জীয়াই থাকোঁতে তোৰ বিয়াখন হৈ গ'লে তেওঁ মনত বহুত সুখ পাব। তই কথাটো এবাৰ ভালকৈ ভাবি চাবি মাজনী। হেল্ল' ৰাজ, ক'ত আছা তুমি? মই ঘৰতে আছোঁ। তোমাৰ লগত মোৰ অলপ কথা আছিলে, লগ কৰিব পাৰিবা নেকি? ঠিক আছে, তুমি আবেলি পাৰ্কলৈ আহিবা, মই ৰৈ থাকিম। ঠিক আছে এতিয়া ৰাখিছোঁ দিয়া, বাই।
তুমি আহিলা? কোৱা, কিয় মাতিছিলা? ৰাজ, মই আৰু তোমাৰ লগত ৰিলেশ্যনত থাকিব নোৱাৰিম। কি? তুমি এইবোৰ কি কৈছা? ইমান দিনে কি তুমি মোৰ লগত প্ৰেমৰ অভিনয় কৰি আছিলা নেকি? নহয় ৰাজ, তোমাক মই বহুত ভাল পাওঁ, কিন্তু মোক ঘৰৰ পৰা বিয়া দিবলৈ ওলাইছে। তুমি মা দেউতাক আমাৰ কথা কৈ নিদিয়া কিয়? নোৱাৰো ক'ব। মা দেউতা আমাৰ সম্পৰ্কটো মানি নল'ব, কাৰণ তুমি এতিয়া পঢ়ি আছা, বিয়াৰ বাবে উপযুক্ত নহয়। কিন্তু সেইবুলি তুমি কি আমাৰ ৰিলেশ্যনশ্বিপটো ভাঙি পেলাবা নেকি? উপায় নাই, তোমাৰ বাবে মই এতিয়া মা দেউতাক দুখ দিব নোৱাৰোঁ। এতিয়া মই আহিছোঁ, তুমি ভালকৈ থাকিবা, বাই। পাহি, শুনাচোন।